বৰ হাঁহিব। তেতিয়া মই তাক কৈছিলোঁ, তই শদিয়াৰ পৰা আহিছ যেতিয়া তোৰ নামটো শদিয়াই ৰাখোঁ, তেতিয়া তই যদি ভৱিষ্যতৰ দিনত তোক মানুহে চিনি পালেও শদিয়া বুলি গম পাব কৈছে। তো সিয়ে মই এটা কম্প'জ কৰা এটা ধুনীয়া গীত আপোনালোকৰ মাজত গাব বিচাৰিছোঁ। আমাৰ এনেকুৱা অনুভৱ হয় যে আমাৰ গাঁৱৰ মানুহবিলাকৰ ঘৰত আজিকালি এই কল খাৰ নোহোৱা হৈ গ'ল। খাৰ কি অসমীয়া নতুন প্ৰজন্মই চিনি নোপোৱাই হৈ গৈছে লাহে। আৰু এইবিলাক এতিয়া চহৰলৈ গুচি গ'ল। চহৰৰ ৰেষ্টুৰেণ্টবিলাকত খাৰ বিক্ৰী হয় আজিকালি। আৰু জুহাল নোহোৱা হৈ গ'ল, সকলো পকা ঘৰ হৈ গ'ল। জুহালৰ ওপৰত যেতিয়া কল খাৰ ওলমি থাকে সেইবিলাক নোহোৱা হৈ গ'ল। এই যে গোটেই প্ৰক্ৰিয়াটো যেতিয়া নোহোৱা হৈ গ'ল, তেতিয়া আমাৰ এনেকুৱা অনুভৱ হৈছিল যে আমি অসমীয়া জাতিটো ক'ৰবাত বিলুপ্ত প্ৰায় হৈ গৈছোঁ নেকি, এনেকুৱা এটা ভাৱ হৈছিল। আৰু এই এটা অনুভৱৰ গান এই গান। ৰাজীৱৰ নামত এই গীতটি গাব বিচাৰিছোঁ। সি য'তে থাকে ভালে থাকে। খাৰ খোৱা অসমীয়া আমি বোলো, খাৰ খোৱা অসমীয়া। এই মৰাণ অঞ্চল গোটেই সাংস্কৃতিক প্ৰতিভাই ভৰ্তি হৈ আছে। আজি আহিলেও কুচুমৰ মানুহজনক পালোঁ, ৰাজীৱৰ মানুহজনক পালোঁ, মাধৱ ৰঞ্জন, আমাৰ গোটেই সিঁচৰিত হৈ আছে এই মাহমৰা সমষ্টি, মৰাণ, চৰাইদেউ জিলা। আমি বৰ গৌৰৱী জিলা। বিচিত্ৰকো আহি পালোঁ। চবৰে মনবিলাক, কোনোবাই গাব নাজানিলেও তাৰ মনটো বৰ সাংস্কৃতিক। যোগেন দাও বৰ সাংস্কৃতিক মানুহ নহয়, য'তে হ'লেও বিহু এফাকি গাই ভাল পায়, হয় নহয়? এনেকেই জীয়াই থাকিব লাগিব। আৰু বিদেশৰ কামো কৰিব লাগিব, গানো গাব লাগিব, মানুহৰ লগত মিলিও থাকিব লাগিব। এইটোৱে জীৱন। আৰু জাক 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 আজি জাগিবৰ হ'ল, জাক 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 আজি জাগিবৰ হ'ল, ধোঁৱা চাং নোহোৱা হ'ল আইতা, ধোঁৱা চাং নোহোৱা হ'ল। ভীমকলৰ বাকলি কতেনো হেৰুৱালি, জাতিটো মলমি গ'ল 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 হেৰ অসমীয়া। বোলো জাতিটো মলমি গ'ল 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 হেৰ অসমীয়া।
অকল 5 বছৰৰ মূৰে মূৰে ভোট দিব লাগে আমি যেন অকল ভোটৰ কাৰণেই জীয়াই আছোঁ আৰু তাৰপিছত গতিকে গণতান্ত্ৰিক দেশত ৰাইজে ৰজা ৰাইজে প্ৰজা আজি জুবিন দাক ৰাইজেই আজি প্ৰতিনিধি কৰিছে আৰু ভাঙিবলৈও ৰাইজেই ভাঙিব পাৰিব যদি জুবিন দাই বেয়া কাম কৰে গতিকে সেইকাৰণে এই গণতান্ত্ৰিক দেশত আমাৰ এটা অনুভৱ হৈছিল আজি কেইবছৰমান আগলৈকে যেন আমি অকল ভোটেই দিবলৈ অসমীয়া জাতিয়ে জীয়াই আছে আৰু 5 বছৰ মূৰে মূৰে নিৰ্বাচন আহিব আৰু আমি ভোট দিম আমি ইমান ব্যৱহাৰ হৈছে গণতন্ত্ৰত ৰাইজেই ৰজা গণতন্ত্ৰত ৰাইজেই প্ৰজা